নমস্কাৰ বন্ধুসকল, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। বহুত দিনৰ মূৰত ইমান দিন ক'ত গৈছিলে তই ভিডিঅ' দিব এৰি? পাগল নেকি তই? ক'ত গৈছিলে? মই মৰা বুলিহে ভাবিছিলো। মাজত মাত নিদিবিচোন, ভিডিঅ'টো বনাই আছো। নমস্কাৰ বন্ধুসকল, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তাৰমানে মই আজি এনেকুৱা এটা ভিডিঅ' দেখুৱাম আপোনালোকৰ কাৰণে বেয়া। সম্পূৰ্ণকৈ ভিডিঅ'টো চাওক। মোৰ কাৰণেও বেয়া, মোৰো দুখ লাগিছে, আৰু আপোনালোকৰ কাৰণেও বেয়া। আজিৰ পৰা আপোনালোকে সেই বস্তুটো একেবাৰে ত্যাগ কৰি দিব যদি যোনে যোনে খাই বস্তুটো। সঁচা কথা, বিৰাট দুখ লাগিছে বস্তুটো চাই। আজিৰ পৰা একদম বাদ দিলো, ভাল লগা বস্তু এটা খোৱা বাদ দিলো। আপোনালোকে নিশ্চয় পানী পুৰি খায়, মানে ফুচকা খায় আপোনালোকে, পানী পুৰি নিশ্চয় খায়। তাৰ মানে পানী পুৰি নিশ্চয় খায়। আজি পানী পুৰিৰ ভিডিঅ' এটা দেখাম আপোনালোকক। সঁচা কথা, চাওক আপোনালোকে ভিডিঅ'টো কেনেকে পানী পুৰি বনায়, কেনেকে পানী পুৰি বনায়, কেনেকুৱাকে থয়, কেনেকুৱাকৈ ৰাখে চাওকচোন। প্ৰথমতে এটা সৰু ভিডিঅ' চাওকচোন পানী পুৰি। চালে সৰু ভিডিঅ'টো আপোনালোকে চাই আছে। এতিয়া আৰু এটা ভিডিঅ' চাওক, কেনেকে পানী পুৰিটো বনায়। এইখিনি দেখাৰ পিছত আপোনালোকে পানী পুৰি খাব নে নাখায় মোক কমেণ্টত জনাব, আৰু কোনে কিমান ভাল পায় মোক জনাব পানী পুৰি। চাওক ভিডিঅ'টো, এনেকে বনায় সঁচাই। তোমার নাম কি? হৃদয়। তুমি কি এখানে মালিক? তো এগুলো কোথায় বিক্রি হয়? কোথায় এগুলো? অল সিটিতে সব জায়গায় বিক্রি হয়? হ্যাঁ, কারা কারা নেয়? কোথায় কোথায়? রেস্টুরেন্ট থেকে এখান থেকে নাই? সব রেস্টুরেন্ট এখান থেকে নাই? কোন কোন জায়গায় এটা? এটা বলো না, তুমি বলো তো, এটা কোন কোন জায়গায় দেয়? এটা বলো তো, কোন কোন জায়গায় দেয়? চালে এই পাগলবোৰে আমাক এনেকে পানী পুৰি বনাই খুৱায়। দেখা পালে এই পাগল কিছুমান মানুহ আছে, এনেকে আমাক পানী পুৰি বনাই খুৱায়, মানুহক পাব্লিকক এনেকে খুৱায়। মানুহৰ হেৰি নহব, বেমাৰ নহব? এনেকে ভৰি দি আটা মাৰে নেকি, নে ভৰি দি ময়দা মাৰে নেকি? এইবিলাক মানুহক ৰাস্তাত লৈ আহি লেঙেটা কৰি কোবাব লাগে। এনেকে বনোৱাবিলাকক, এনেকুৱা ফেক্টৰীত থকা মানুহবিলাকক লেঙেটা কৰি কোবাব লাগে ৰাস্তাত, আৰু লেটিনৰ পৰা গু উঠাই আনি এহঁতৰ মুখত খুৱাব লাগে এই পাগলবোৰক। ঠিক আছে বন্ধুসকল, মই আজি বহুত দিনৰ মূৰত আপোনালোকলৈ এটা নতুন ভিডিঅ' লৈ আহিলো। ঠিক আছে, আজিৰ কাৰণে বাই। ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰক, যাতে পানী পুৰি বনোৱা মানুহবিলাকে অলপ সাৱধান হয়। যিমান পাৰে শ্বেয়াৰ কৰক, আৰু আপোনালোকে ছাবস্ক্ৰাইব কৰাটো আপোনালোকৰ নিজৰ কথা। ছাবস্ক্ৰাইব কৰিব আৰু লাইক এটা মাৰিব যদি ভিডিঅ'টো ভাল লাগিছে। থেংক ইউ, ধন্যবাদ, জয় আই অসম।